আৰু শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ পেপুৱৈ, শ্ৰেষ্ঠ গগনাবাদক তেওঁলোকলৈ বঁটা আগবঢ়াইছে। তেখেতসকললৈ মই গুৱাহাটী বিহুতলীৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। পোনপ্ৰথমে কওঁ, কোকা কোলা কোম্পানীৰ পৰা আমাক নগদ ধনৰ টোপোলা বিহু সম্ৰাজ্ঞীলৈ আগবঢ়াইছে 1 লাখ টকা। সঁচাই মই কোকা কোলা কোম্পানীক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে আপোনালোকে আমাক এইদৰে সহায় সহযোগ কৰি থাকে দেই। দ্বিতীয়তে 10 গ্ৰাম সোণৰ মোহৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰীদেৱে। 10 গ্ৰাম সোণৰ মুদ্ৰা আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰীদেৱে। তেখেত চাগে আহিছে, আমি অকণমান পিছত তেখেতক মঞ্চত পাম, গতিকে তেখেতলৈ মোৰ কৃতজ্ঞতা থাকিল। আৰু বিষ্ণুৰাম ননিচা আৰু তেওঁৰ পৰিয়ালবৰ্গই আগবঢ়াইছে এটি স্থায়ী বঁটা, লগতে এটি টিভি, এটি ফ্ৰিজ আৰু এটি ৱাশ্বিং মেচিন। সঁচাকৈ আৰু কি লাগে, তেওঁলোকলৈ আমাৰ বহুতো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে নেম কেয়াৰ হস্পিটেলৰ আমাৰ কৰ্মসংস্থাপন দিছে বিহু সম্ৰাজ্ঞীলৈ, তাৰ কাৰণে মই মুখ্য পৰিচালন সঞ্চালক ডাক্তৰ হিতেশ বৰুৱাদেৱক মই গুৱাহাটী বিহু সন্মিলনীৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ বিহু ৰাণীলৈ নগদ ধনৰ পুৰস্কাৰ 51,000 টকা আগবঢ়াইছে শ্ৰীযুত মনোজ সৰাফ আৰু তেখেতৰ পৰিয়ালবৰ্গই। তেখেতৰ পৰিয়ালবৰ্গক আমি কিছু সময় পিছতে পুৰস্কাৰ বিতৰণৰ সময়ত আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু তেওঁলোকলৈও মোৰ বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বীৰেন্দ্ৰ চৌধুৰীদেৱে বিহুৰাণী আৰু বিহু কুঁৱৰীলৈকো 5 গ্ৰামকৈ সোণৰ মুদ্ৰা আগবঢ়াইছে। বিহু কুঁৱৰীলৈ শ্ৰদ্ধাৰ ভূপেন্দ্ৰ ভৰালীদেৱৰ পৰিয়ালবৰ্গই নাতি সহিতে 31,000 নগদ ধনৰ টোপোলা আগবঢ়াইছে বিহুৰাণীলৈ। এই চেগতে মই ভূপেন্দ্ৰ ভৰালীদেৱ আমাৰ সন্মুখত বহি আছে, তেখেতলৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও আমাক ভৰালীদেৱে এইদৰে সহায় সহযোগ কৰি আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু VIP, ডাবৰ, মিল্টন আৰু আমাক এগৰাকী পল্লৱী কলিতা, তেখেতে বিহু সম্ৰাজ্ঞী বিহুৰাণীলৈ 2টি মিক্সাৰ কাম গ্ৰাইণ্ডাৰ আৰু বিহু কুঁৱৰীলৈ এটি আইৰণ আগবঢ়াইছে। তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালৰ তৰফৰ পৰা বিহুৰাণীলৈ এটি স্থায়ী বঁটা আগবঢ়াইছে। তেখেত আজি অনুপস্থিতি, তেখেতলৈ মই ইয়াৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দুলহনে শাৰী দিছে, পাৰ্নিল পেলেচেও এটি সুন্দৰ উপহাৰ দিছে, তিনিওগৰাকী। এনেদৰে আমাৰ বহুতো পুৰস্কাৰ আছে আৰু যিসকল দাতাই আমাক এইদৰে সহায় সহযোগ কৰি আছে, ভৱিষ্যতৰ আমাৰ এই গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰী, বিহুৰাণী, বিহু সম্ৰাজ্ঞীলৈ এই পুৰস্কাৰসমূহ যাতে আগবঢ়াই থাকে। শ্ৰেষ্ঠ ঢুলীয়াক দিছে আমাৰ কোষাধ্যক্ষ দিলু দাস আৰু তেখেতৰ ভাতৃ শ্ৰীযুত ভাস্কৰ দাসে এখনি স্থায়ী শৰাই আৰু নগদ ধন 10,000 টকা। ঠিক সেইদৰে শ্ৰেষ্ঠ পেপুৱলৈ ভাস্কৰ ডেকাই আগবঢ়াইছে এটি স্থায়ী বঁটা, লগত নগদ ধন 10,000 টকা। আৰু এইবাৰ আমি নতুনকৈ এটি আমি পুৰস্কাৰ আগবঢ়াইছোঁ, সেইটো হ'ল গগনা বাদক। আমাৰ 32 নং স্থানীয় 32 নং ৱাৰ্ডৰ পাৰিষদ শ্ৰীযুত নীলমজ্যোতি ভূঞাদেৱে শ্ৰেষ্ঠ গগনাবাদকলৈ আগবঢ়াইছে নগদ ধন 2,000 টকা আৰু স্থায়ী বঁটা তেখেতৰ আইতা আৰু ককাকৰ ওপৰত। তেখেতলৈও আমি এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইদৰে আমি যে এইবাৰো যে আমি গগনাত পুৰস্কাৰ ৰাখিব পাৰিছোঁ, সেইটো আমাৰ কাৰণে বহুত ভাগ্যৰ কথা। এইখিনিয়ে হ'ল পুৰস্কাৰ আৰু থাকিব, হয়তো মই মাজত পাহৰিছোঁ, ক্ষমা কৰিব, বৰষাই কৈ দিব পিছত, হয়নে বৰষা? বিহু ৰাণী পাইছিলে পাহাৰী বুঢ়াগোহাঁই,
ধেমাজি যোৱাকালি অনুষ্ঠিত হৈছিল বিহু কুঁৱৰী আৰু বিহু ৰাণী প্ৰতিযোগিতা। তাত বিহু ৰাণী পাইছিলে পাহাৰী বুঢ়াগোহাঁই, তেখেত ধেমাজি, আৰু বিহু কুঁৱৰী পাইছিলে ঋতুপৰ্ণা দাস। ঋতুপৰ্ণা দাস তেখেত আছিলে ডিব্ৰুগড়ৰ, অকণমান পাহৰিছিলোঁ। গতিকে সেয়া প্ৰতিযোগিতা আমাৰ যোৱাকালি হৈ গৈছিল। আৰু এই প্ৰতিযোগিতাত বিহু কুঁৱৰী বিহু ৰাণী প্ৰতিযোগিতাত আমাৰ বিচাৰক হিচাপে আছিলে ডক্টৰ দীপেন দাস, পাহাৰী বিহু সম্ৰাজ্ঞী পাহাৰী বৰুৱা, আৰু অলপ আগতে আপোনালোকে দেখি গ'ল চাগে মাকুমৰ এগৰাকী মৰাণ বিহুৱতী আৰু বিহুৰ বিশেষজ্ঞ বুলিও ক'ব লাগিব, আৰু তেখেতে বিহুৰ বিভিন্ন ধৰণৰ লিখা মেলা আদি কৰি আছে। গতিকে আপোনালোকে পালেই তুলিকা চাওলা। গতিকে কালি আমাৰ প্ৰতিযোগী আছিলে 22 গৰাকী। বহুত দিনৰ মূৰত আমি 22 গৰাকী প্ৰতিযোগী পাইছিলোঁ, আৰু 22 গৰাকী প্ৰতিযোগী আমি নিজেই চাই আছিলোঁ যে এগৰাকীতকৈ আন এগৰাকী যে ইমান সুন্দৰ তেওঁলোকৰ প্ৰতিযোগিতাত যিসকলে ভাগ লৈছিল ইমান সুন্দৰ আছিল যে ইজনীতকৈ সিজনী চাই সঁচাকৈ বিচাৰকসকলেও কালি অলপ চাগে কষ্ট পাইছিলে। গতিকে আমাৰ কাৰণে গুৱাহাটী বিহুতলীৰ কাৰণে এইটো বহুত সৌভাগ্যৰ কথা যে 22 গৰাকী প্ৰতিযোগীয়ে যোগদান কৰিছিলে। গতিকে এইখিনিয়ে পুৰস্কাৰ, আৰু খন্তেক পিছতেই আমাৰ বিচাৰকে আজি 2024 বিহু সম্ৰাজ্ঞী ঘোষণা কৰিব, আৰু তাৰ লগতে আমি বিহু ৰাণী আৰু বিহু কুঁৱৰী, শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ বিহুৱৈ আৰু শ্ৰেষ্ঠ